দেৱাশিষ হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। স্বতঃস্ফূৰ্তভাৱে বন্ধ নৌকছাৰীৰ দোকান পোহাৰ। 20 তাৰিখ শুকুৰবাৰে বিয়লি মৰিয়নিৰ গাভৰু চাহ বাগিচাত উদণ্ড জনতাৰ প্ৰহাৰত প্ৰাণ হেৰুওৱা দেৱাশিষ গগৈৰ নশ্বৰ দেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি দেওবাৰে নিজা ঘৰ পাবহি। অভিনীল অথবা ঝংকাৰ হত্যাকাণ্ডৰ অনুৰূপ ধৰণে মৰেল পুলিচৰ নামত প্ৰাণ হেৰুওৱা দেৱাশিষ গগৈৰ হত্যাৰ উচিত তদন্ত বিচাৰি কেইবা শতাধিক লোকে ভিৰ কৰে দেবেৰাপাৰ আৰক্ষী চকীত। সমূহ জাতীয় দল সংগঠনৰ লগতে স্থানীয় লোকে দেৱাশিষ হত্যাকাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ব কৰি উচিত শাস্তি বিহিবলৈ দাবী জনায়। অন্যহাতে সমগ্ৰ ঘটনাৰ লগত গাভৰু চাহ বাগিচাৰ কৰ্তৃপক্ষ জড়িত থকাৰ অভিযোগ উত্থাপন কৰি তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবৰ বাবে আটাচুৱে দাবী জনায়। আনফালে প্ৰাক্তন আছুকৰ্মী তথা বিদ্যালয়ৰ শিক্ষক দেৱজিৎ গগৈ আৰু তেওঁৰ কন্যা তথা দেৱাশিষৰ ভগ্নীয়ে দেৱাশিষক দানৱৰূপী মানৱৰ পৰা উদ্ধাৰ কৰিবলৈ গৈ এক ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছিল বুলি জানিবলৈ দিয়ে। ইতিমধ্যে অধিক সোধপোছৰ বাবে 4গৰাকী লোকক আটক কৰা বুলি পুলিচ প্ৰশাসনে জানিবলৈ দিয়ে। মৰিয়নিৰ পৰা দীপক দত্তৰ প্ৰতিবেদন, পাব্লিক প্ৰেছ। মই ইমান বেয়া পৰিস্থিতিৰ সন্মুখীন হৈছো যে মই জপিয়াই পেলাই মই গাড়ীখনৰ পৰা নামিব লগা হৈছে। নামি পেলাই মই ভাইটিক মাতিছো, ঐ উঠ নাই, ভাইটি নুঠে, চেঞ্চ নাই। তেতিয়া তেওঁলোকক কৈছো, ল'ৰাটো উঠাওকচোন, আপোনালোকে নাই। কৈছে আপুনি ইয়াত কান্দিব নোৱাৰিব আৰু দেৰ কিবা কিবি কৈছে, আপোনালোকৰ ল'ৰা নিব নোৱাৰে আৰু বিভিন্ন ধৰণে মোক অপদস্থ কৰিছে, দেউতাক কৰিছে। তাৰ পাছতো চুচৰাই মাৰি আনিলো। তাত মানৱীয়তাৰ ক্ষেত্ৰত কোনো এজন লোক নোলাল সহায় কৰিবলৈ। 500 মানুহৰ মাজত বাৰু এজন ভাল মানুহ থাকিব নালাগে। মানে মোৰ বাইদেউ দুখী, কিন্তু এনেকুৱা কিন্তু কৰিব নালাগে। কোনোবাই আহিছে মোৰ ঘৰত খবৰ দিব লাগে। আমিতো ঘৰত মানুহ আছো, নাপায় নহয় ইমান গৰু কুকুৰৰ দৰে মানুহক শাস্তি দিব। তেওঁলোকে যি বিচাৰিছিল সেইটোৱে হ'ল, আজি মোৰ ভাইটি নাইকিয়া হৈ গ'ল। কিন্তু আমি এটাই কামনা কৰো, ভাইটিৰ আত্মাটো শান্তি পাবৰ কাৰণে দুখীয়া আছিব। তাত আপোনালোকে সহায় অনুপ কৰে যেন, নহ'লে আমি আৰু হাৰ মানি যাব নোৱাৰো। কাৰণ আমাৰ ভাইটিয়ে ন্যায় পাবই লাগিব, দুখীয়া আজি পাবই লাগিব। আমি এইটোৱে কামনা কৰো। কেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হৈছিল? মই শুকুৰবাৰ দিনা মানে 4টামান বজাত মই গম পাইছোঁ। 4টামান বজাত গম পাই লগে লগে মই ঘৰ সোমাবলৈ নহ'লে, মই যিহেতু এজন পেশাত শিক্ষক আৰু আমি শিক্ষক মানুহখিনি সদায় মানৱতাৰ দৃষ্টিভংগী, আমি সন্তান কেতিয়াও কাৰো সন্তান মৃত্যু হোৱাটো নিবিচাৰোঁ। আৰু সেই হেতুকে ফোনত খবৰ পালোঁ, এজনে মানে আমাৰ গাঁৱৰে ফোন কৰিলে যে আপোনালোকৰ ল'ৰাটো এক্সিডেণ্ট হৈছে, ৰাস্তাত পৰি আছে, লৈ জকি। মানে খবৰ পোৱাৰ লগে লগে গৈ পাইছোগৈ আমাৰ ফেক্টৰীৰ সন্মুখত অজস্ৰ মানুহ, 400-500মান মানুহে ঘেৰাও কৰি ল'ৰাটোৰ ওপৰত অত্যাচাৰ হৈ আছে, মাৰধৰ হৈ চূড়ান্তভাৱে। আপুনি দেখিছিলে সেইটো দেখিছো। আৰু মোক খালি গাড়ীৰ পৰা নামিবলৈ দিয়া নাই। গাড়ীৰ পৰা নামিবলৈ যেতিয়া লৈছো তেতিয়া তেওঁলোকে কৈছে যে আপোনাৰ ল'ৰাটো মৰিবই, আপোনালোককো মাৰি পেলাম। আৰু মোৰ ছোৱালীজনীক তথাপিতো তেওঁলোকৰ বাধা নেওচি তেওঁ নামি গৈ ভায়েকৰ ওচৰত পাইছেগৈ। আৰু ভায়েকৰ ওচৰত পোৱাৰ লগে লগে মানে বায়েককো মানে মাৰিবলৈ মানে তেওঁলোকে উদ্যত হৈছিল। এইখিনি কথা। কেলে মাৰিব লৈছে, মানে কি কাৰণে তেওঁলোকৰ অভিযোগটো কি? তেওঁলোকৰ মতে মানে এক্সিডেণ্ট কৰিছে, এক্সিডেণ্ট কৰাৰ কাৰণে মাৰি পেলাবলৈ। ঘটনাটো কোনডোখৰত সংঘটিত হৈছে? আমাৰ গাভৰু বাগানৰ ফেক্টৰী গেটৰ সন্মুখত।